বিচাৰো যে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ মাজেৰে এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। গতিকে ইমান চেঞ্চিটিভ বিষয় এটাৰ ওপৰত মই তেনেকে বক্তব্য দিয়া উচিত নহয়। সিদ্ধান্ত লৈছে যে অসম চৰকাৰে যিদৰে উচ্ছেদ অভিযান চলাইছে বেদখলকাৰীৰ বিৰুদ্ধে বিটিচিতো তেওঁলোকে উচ্ছেদ অভিযান চলাটো বিচাৰিছে। অসমত যিসমূহ ঠাইত বিশেষকৈ বনভূমি বা মানে বিভিন্ন ধৰণৰ বিজিআৰ ভূমি ইত্যাদি বিভিন্ন বেদখল চলি আছে। এই বেদখল আমাৰ চলি থাকিব আৰু BTC চৰকাৰে হওক বা অসমৰ জনগোষ্ঠীয় যিবিলাক আমাৰ জাতীয় সংগঠন আছে প্ৰত্যেকে এইটো বিচাৰিছে। গতিকে বড়ো সাহিত্য সভা বা এনেকুৱা ধৰণৰ প্ৰতিটো জনগোষ্ঠীয় যিটো আমাৰ জাতীয় সংগঠন আছে সকলোৱে এই কথাটো বিচাৰিছে যে সুন্দৰভাৱে এই বেদখল উচ্ছেদ হ'ব লাগে। আৰু আমি তেখেতসকলৰ এই সুভাষিসক আমি আশীৰ্বাদ হিচাপে লৈছো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলা এই ধৰণৰ কামক তেখেতসকলে সদায় প্ৰশংসা কৰিছে।